এজন বৃদ্ধ পিতৃয়ে পুত্ৰক বিবাহৰ সময়ত দিয়া কিছুমান উপদেশ। নতুন কইনাক পালকি বা গাড়ীত সজাই অনা কিয় হয় জানানে? এইবাবেই অনা হয় তাই যাতে সন্মান পায়। গাড়ীৰ পৰা নমাই অনাৰ পিছতো যাতে গোটেই জীৱন এই সন্মান লাভ কৰে। নতুন কইনাই কিয় কান্দে জানানে? কেৱল এৰি থৈ অহা আপোন ঘৰখন অথবা আপোন মানুহখিনিৰ বাবে নহয়, নতুন জীৱন কেনেকুৱা হ'ব তাৰ অনিশ্চয়তা, ভয়ৰ বাবেও। তই চেষ্টা কৰিবি যাতে তেওঁৰ শেষ কান্দোন গাড়ীতেই শেষ হয়। তাৰ পিছত যেন তাই আৰু দুবাৰেই কান্দে, এবাৰ তেওঁ মা হোৱাৰ আনন্দত আৰু দ্বিতীয়বাৰ তই এৰি যোৱাৰ দুখত। মাজত যদি কিবা কাৰণত চকুলো টুকিব লগা হয় তই মচি দিবি। পত্নীয়ে খুব কষ্ট পায় স্বামীৰ ব্যৱহাৰত। মোলৈ চা, মোৰ খুব খং উঠে, কিন্তু পৰাপক্ষত মই কেতিয়াও মাৰক উচ্চস্বৰে চিঞৰি নুঠোঁ। বিবাহ মানে আন এজনী ছোৱালীৰ দায়িত্ব লোৱা। এইটো সঠিকভাৱে পালন নকৰিলে ভগৱানৰ ওচৰত যে কিবা নিজকে দোষী দোষী যেন লাগিব। তেওঁৰ হাতৰ ৰন্ধা হয়তো কেতিয়াবা তই বিচৰা ধৰণে নহ'বও পাৰে। তই কথা নুশুনাবি। আচলতে সকলোৱে চেষ্টা কৰে উপযোগীকৈ ৰান্ধিবলৈ। তেওঁৰ মা দেউতাক কেতিয়াও শাহু মা, শহুৰ দেউতা বুলি নামাতিবি, নহ'লে তাইৰ মনত আমালৈ তেনেকুৱাই ভাৱ আহিব। ঈশ্বৰৰ তোলাচনী যে সমান। এফালে তই যিমান ভাল কৰিবি, আনফালে তাইৰ পৰা সিমানেই ভাল ফল পাবি। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।